নমস্কাৰ HR এক আশাৰ কিৰণ ইউটিউব চেনেললৈ মই হৰমোহন ৰাভা আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। 5টা গাহৰি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আগতেও মই থলুৱাভাৱে কৰিছিলোঁ, তথাপি এতিয়া বৰ্তমান মই ভালকৈ কৰিম বুলি ভাবিছোঁ আৰু হেমচাৰ আৰু ইয়ৰ্কশ্বায়াৰ গাহৰিৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো বন্ধুসকল, মই অলৰেডি 3টা ৰুম হৈ গৈছে আৰু 2টা বনাবলৈ বাকী আছে। তো মোৰ ৰুমকেইটা এনেকুৱা ধৰণৰ, এয়া দেখিবলৈ পাইছে মোৰ ৰুমকেইটা এনেকুৱা বিধৰ। তো ইয়াতে মোৰ 3টা ৰুম অলৰেডি হৈ গৈছে। এই ৰুমকেইটা বৰ্তমান মই 8 ফুট বহল, তো 10 ফুট দীঘলকৈ আছে। ইপিনে ধৰক 10 ফুটকৈ আছে আৰু ইপিনে 8 ফুটকৈ আছে। আৰু ৰুমকেইটাত মই টিনে লগাম, খেৰ লগাম বুলি ভাবিছিলোঁ, এইটো খেৰ নাপালোঁ, সেইবাবে মই খেৰ লগাব নোৱাৰিম। তো 3টা ৰুম হৈ গ'ল। মই এইপিনৰ পৰা দানা দিম, তো এইপিনৰ পৰা দানা দিম। ৱালকেইটা 3 ইঞ্চিকৈ মাৰিছোঁ, বৰ্ডছাইড প্লাষ্টাৰ কৰিছোঁ। তাৰপিছত দুৱাৰখন লোহাৰ লগাম বুলি ভাবিছিলোঁ। তাৰপিছত অলপ অসুবিধাৰ কাৰণে মানে প্ৰথম গঁৰাল বনাইছোঁতো, সেইটোৰ বাবে অলপ প্ৰব্লেম হ'ল, নাজানিলোঁ। তো ইয়াত সেইকাৰণে কি কৰিম, ইফালে পাইপ দিম 2ডাল, তো বাঁহৰ টুকুৰা এনেকৈ সোমাই দিম দুৱাৰ। এই 3টা ৰুমত তেনেকৈয়ে কৰিম। আৰু বাকীকেইটাত মই লোহাৰ দৰ্জা লগাম। এইকেইটা বৰষুণ দি থকাৰ কাৰণে তো কি হ'ল, এই ৰুমকেইটা মাটি কমপ্লিট হোৱা নাই। তো এইটো অলমষ্ট হৈছে, এইটো হোৱা নাই কিন্তু। তো এইটো ঢালাইৰ কাম হৈ গ'ল, এইটো অকণমান কাম বাকী আছে। তো এইখিনি হোৱাৰ পিছত ইয়াত মই গাহৰি সোমালে মই ভিডিঅ' দিম বাৰু, আপোনালোকক দেখিবলৈ পাব। তো এখন ফাৰ্মত আৰম্ভৰ পৰা মানে পোৱালি সোমোৱাৰ পৰা, গঁৰালত পোৱালি সোমোৱাৰ পৰা তো নেক্সট সিহঁতৰ পোৱালি পোৱালৈকে কিমান টকা খৰচ হয়, কি লাগে সিহঁতক, কি দানা দিব লাগে, এইখিনি গোটেইখিনি জানিবৰ কাৰণে মোৰ ভিডিঅ'বিলাক চাই থাকক। তো আৰম্ভৰ পৰা মানে তোৰ পোৱালি পোৱালৈকে তো গোটেইখিনি কিমান টকা খৰচ হয়, মোৰ লাভালাভ কিমান হ'ব, সেইবিলাক জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাব। মানে কি হয়, ছাবস্ক্ৰাইব আৰু যদি ভিডিঅ'টো ভাল পায় তো লাইক কৰিব, কমেণ্ট কৰিব। তো ছাবস্ক্ৰাইব আৰু যদি পোৱা যায়, তেতিয়া মানে ছাবস্ক্ৰাইব হ'লে মানে মানুহবিলাকে চাইছে দেখোন, তেতিয়া চালে মানে ভিডিঅ'টো চাইছে, তেনেকৈ জানিলে অলপ মনৰ উৎসাহটো বাঢ়ে ভিডিঅ' বনাবৰ কাৰণে। তো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল পালে মানে। তো পোৱালি সোমালে মই ইয়াত আকৌ ভিডিঅ' এটা দিম। ধন্যবাদ।